এজনীয়া জ্বলিতে নিৰখিমী এজনী পখিলী চিত পখিলী পাহৰিছো পাই আমাৰ দিনত এখন বৰ ধুনীয়া চিনেমা আছিলে পাই চাইছিলো চাই পেলাই ভাল লাগিছিলে পাই উজনী দুজনী গাভৰু নে কি আছিলে পাহৰিছো বৰ মনত পাই আকৌ ব্লেক এণ্ড টিভিত চাইছিলো এইটো ভাল লাগিছিলে চাই পেলাই সেই আজি মই সেই খেতিডৰা সেই ৰখিবলৈ আহিলো এই খেতিডৰাৰ মাজতে এনেকৈ ঘৰ এটা বনাই দিলে বোলে খেতি অলপ দেৰি চাবাগে বোলে গৰু মহে নহ'লে চৰাই চিৰিকটি বোলে নষ্ট কৰিব এতিয়া নিজকে চম্বাৱতীহে লাগিছে আৰু হয় মই আকৌ ভালহে পাওঁ পাই এনেকৈ মুকলি বতাহ মুকলি হাৱা বতাহ খাবলৈ মই বৰ ভাল পাওঁ সৰুকালত তেনেকৈ সেই আমাৰ ঘৰৰ সেই খেতিডৰা মই এনেকৈ চাবলৈ যাওঁ আবেলি বুলি বৰ ভাল লাগে পাই মই এনেকৈ খেতিডৰা চাই চাই বৰ ভাল পাওঁ এনেকৈ বহি পেলাই এনেকৈ জেগাকণ হ'লে হৈ যায় আৰু মোৰ পাই হেৰি পটেশ্বৰী এইফালে চোৱা আমি আহি গলো চাহ লৈ আনিছো বুজিছা চাহ লৈ আনিছো বাপেক পিতেক একেবাৰে দুইটা আহিলে মই সেই অকণমান দেৰি কাৰণে আজি বাহিৰত থাকিবলৈ পাওঁ কিন্তু পাওঁ আহি যায় চাহ আনিছে নি আৰু নকনক চাহ লৈ আনিছো চাহ গাখীৰ চাহ আনিছো বুজিছা হে কৃষ্ণ এইটো ক' কেটলি আনিলে হয় কি লেতেৰা মানুহে আপুনি কিহে কি কেটলি আনিলা কিবা চাহ আনিছো যেন পাইছা নে কি চব কথা অসাধ হৈ পেলাই নাই আৰু তুমি কি হ'লো পিছে কেটলিটো চাহ লৈছো চাহ খাবা বছ সিমানহে কথা আৰু কি হ'লো কেটলিটো বহুত দিনৰ আগত ভৰা লগত হেত পৰি থকা আছিলে জানো কেটলি বিচাৰি নাপালা হে কেটলি বিচাৰি নাপালে লেতেৰা পেটা কেটলিটো লৈ আহিছে কৃষ্ণ কৃষ্ণ কি কম আৰু ইমানজনক কি কম আৰু মই দেই এইটো ভৰা লগত পৰি থকা দেই যোৱাবাৰ পথাৰলৈ নিছিলে তাৰপিছত থৈ দিয়া আছিলে তুমি কৈছিলা এইটো বোলে ইউজ নকৰোঁ এইটো তাতে থক বোলে সেইটোকে লৈ আহিলে দেউতাই মই এতিয়া ৰাস্তাত চাইছো বুজিছানে মই একো কোৱা নাই মাৰ পিতাই মিলি দুইটাই মোক ইনষ্টাল কৰ চাহ অনা যেন পাইছিলি কি কৰিম মানুহজনক মই কি কৰিম ক'ব নোৱাৰি সংসাৰ কথা ক'ব নোৱাৰি আৰু চাহ আনিছিলে যেনিবা কাপ ক'ত কেটলি মুখে চাহ খাম নে কি মই কেটলি মুখে চাহ খাম কি যে কামবোৰ কৰি থাকে আৰু দেই মোক কাপকেইটা আনিবলৈ পাহৰিয়ে থাকিলো এই একদম খৰ ক'ৰবাত ওলাই আহিছে বুজিছানে এইটো ক'লো বোলো জপতাখন নাইচোন নাই দৌৰিলৈকে মই আগে একদম খুব দৌৰিছে সেইটো কাৰণে মই সেই জপতা চপতা মাৰোতে কাপকেইটা পাহৰিয়ে আহিলো পাই সেয়াহে চাহ বনাই খাব আপুনি চাহ বনাই খাব কি বুলি কয় যোনটো কেটলি লৈ আহিছা চাহ কি কম মস্ত লেতেৰা ভালকৈ ধোৱাও নাই চাগে আপুনি থাক থৈ দিয়ক যাওঁতে লৈ যাম কাৰণ বহক ইয়াতে একদম ক'ব নোৱাৰা হৈ থাকে মই কৈছো নহয় ঐ দুন দাঁত নিকটাই হাঁহি নাথাক দেই একদম জেৰুৱা খুটি ফালি পঠিয়াম আকৌ দেই মই কৈ দিছো খং উঠাই নলাবি আকৌ সেই ল'ৰাটো কেলে গালি পাইছে তাৰ গাত কি দুখ সি সৰু ল'ৰা কি জানে আপোনাৰ সেই আপুনিতো ডাঙৰ বুঢ়া মানুহ বুঢ়া হ'ল এতিয়া সেই খবৰ নাই কি বস্তু হেৰি কৰিব লাগে কি বস্তু হেৰি কৰিব নালাগে হেৰি হ'ব দেই আৰু তাক সেই সৰুৰ পৰা এইবোৰ কৈ বেয়া কৈছা তুমি হ'ব অকণতে বহো আৰু যাওঁ এইখিনিৰ এই কি বুলি কয় অকণতে বহি পেলাই গৰুকেইটা খেদি আনিবলৈ আছো মোৰ অকণতে বহো এইখিনিতে হাৱাটো ভাল লাগিছে এতিয়া সেই অকণ ভান্তিয়ে বহিবলৈ দিয়া দেই নহ'লে মই এতিয়া কেটলি চেটলি দলিয়াই কিন্তু গুচি যামগৈ আকৌ ঘৰলৈ কৈ দিছো হ'ব বহক এতিয়া অকণমান ইয়াতে বৰ ভাল লাগিছে মনটো একদম এনেকৈ মুকলি ঠাইত বহি থাকিলে বৰ মনটো ভাল লাগে চাগে কৈছো বহক অকণমান এইখিনিতে হ'ব বহো ৰুণ বেয়া পালি নেকি হ'ব দে মন মাৰি থাকিব নালাগে থ এইবাৰ খেতিডৰা ভালেই হৈছে পাই আমাৰ বৰ ধুনীয়াকৈ হৈছে খেতিডৰা একদম ধুনীয়া সোণালী বন ধৰিছে সজাল ধৰিছে একদম মজা হ'ব এইবাৰ খেতিডৰা সঁচাকৈ খেতিডৰা ভাল হৈছে বা দেই মই দেখি পেলাই মোৰ ভাল লাগিলে মনটো বাৰু আজি ক'ত ওলামিছা না পৰিবলৈ হ'লে হাত ভৰি থাকিব কিন্তু মই কৈ দিছো এই ল'ৰাটো কেলেই মানুহ তাত হ'ল বাৰু ইয়াৰ মজা লাগিছে এতিয়া নখলাত কি ভাল লাগে এনেকৈ বকাইহে ভাল লাগে মই একেবাৰে পলহ দি যাম এতিয়া আৰে ইয়াক কথা ক'লে নুশুনে কেলে নামবিলাক কৈছে তোক ঠেং ভৰি ভাঙিবলৈ মন গৈছে ডাক্তৰ চালে যাবলৈ গৈছে ঠেং ভৰি ভাঙি প্লাষ্টাৰ কৰি পৰি থাকিবলৈ মন গৈছে মামনি ল'ৰা গ'ল গ'ল চেছ কিমান কম বাৰু কিমান ক'ব লাগে বাৰু এইবোৰ নকৰিবিচোন বোলো মোক কজাখন খাইছা দেই পুৰা মিলি পেলাই বাপেক পিতেকে চবে মিলি পেলাই মোক কজাখন খাইছা দেই চাওঁ উঠ পটেশ্বৰী এতিয়া বকিবলৈ বাদ দিয়া কিমান ক'ব লাগে উৎপাত নকৰিবিচোন বোলো আজি দুখ পালো বেছি দুখ পোৱা নাই হ'ব দিয়া হয় নেকি আজি দুখ হ'বচোন থোৱা পটেশ্বৰী কেলে নমাৰিছে তাক পৰিলে ইফালে এনেই হ'ব ঘৰলৈ বোলা এইবোৰ ল'ৰা পাত ঘৰলৈ যাওঁগৈ বোলা ব'লক এইবোৰৰ লগত লাভ নাই এইবোৰৰ লগত সেই ওলাই যাব নাই ক'ৰবাত পৰিম মৰিবগৈ এইবোৰ আজিৰ পৰা উৎপাত নকৰোঁ মা চৰি হ'ব দে ৰুণ আজিৰ পৰা উৎপাত নকৰিবি দেই দেখিছা নহয় আজি একো নহ'ল বুলিহে তোৰ যদি
ভৰিটো ভাগিলেহেঁতেন কচোন 2 মাহ 3 মাহ পৰি থাকিব লাগিহেঁতেন বিচনাত গম পাইছেনে সেইকাৰণে উৎপাতটো অলপ কমকৈ কৰিবি হ'ব এতিয়া বল হেৰি আপোনালোকৰ যদি আমাৰ ভিডিঅ'টো চাই ভাল লাগিলে প্লিজ লাইক শ্বেয়াৰ সাবস্ক্ৰাইব কৰি দিব দেই আৰু সাবস্ক্ৰাইবটো কৰাৰ পিছত বেল আইকনটো দবাই দিব দেই বেল আইকনটো দবালে আমাৰ ভিডিঅ'বোৰ আপলোড পাব সেই লগে লগে পাব বুজিছে দবাহে দিব আৰু